নমস্কাৰ। দেখিছেনে প্ৰকৃতিৰ কি লীলা? তিনিডাল গছৰ তিনিটা সেউজীয়াই ৰং, তিনিটা বেলেগ বেলেগ ৰং। বহাগ আহিব হ'লহেনে? প্ৰকৃতিয়ে নিজৰ কাৰুকাৰ্য, নিজৰ কাম কেতিয়াও এৰা নাই। বহাগ আহি পোৱাৰ লগে লগে প্ৰকৃতিৰ পাতৰ ৰং সলালে। অসমতো বিহু আহিল। কৰোনা ভাইৰাছৰ কাৰণে এইবাৰ আপোনালোকে বিহু পাতিব নোৱাৰে, কিন্তু প্ৰকৃতিয়ে নিজৰ কাম কৰিবলৈ এৰা নাই। আজিৰ এই মুহূৰ্তত মই দিল্লীত থাকিও বহাগ অহা অনুমান কৰিছোঁ। এইকেইদিন গাড়ী চলা নাই, মানুহে পলিউশ্যন কৰা নাই, শব্দ পলিউশ্যন আৰু পৰিৱেশৰ পলিউশ্যন একো হোৱা নাই। সেইকাৰণে আকাশ নিকা হৈ গৈছে আৰু মাজে মাজে বিভিন্ন চৰাইৰ শব্দ শুনিবলৈ পাইছোঁ। মোৰ অসমলৈ বাৰুকৈ মনত পৰিছে। এইখিনি সময়ত যে কিমান উখল মাখল, ঘৰে ঘৰে তাঁতৰ শব্দ, ঘৰে ঘৰে বিহুত কি পিন্ধিম ৰিহাখন উলিয়াই, পুৰণা ৰিহাখন ঠিক ঠাক কৰি যেন আমি বিহু মাৰিবলৈ বা বিহু আমি আবাহন জনাবলৈ আমি সাজু হৈ যাওঁ। চাওক, অসমীয়া প্ৰতিগৰাকী মানুহক ধৰ্ম নিৰপেক্ষে মই হাতযোৰ কৰি আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ। মুছলমান সম্প্ৰদায়ৰ অসমীয়া মানুহ, হিন্দু সম্প্ৰদায়ৰ বা খ্ৰীষ্টান সম্প্ৰদায়ৰ সকলোকে এইখন পৃথিৱীত আমি এইখন ঠাইত অসম ভাৰতত আছোঁ। ভাৰতৰ বতাহ, পানী, বায়ু, খাদ্য গ্ৰহণ কৰিছোঁ। ভাৰতক আমি আপোন মা বুলি ভাবিবই লাগিব। আমি যিয়েই নকৰোঁ কিয়, যিয়েই আমি ধৰ্ম নহওঁ কিয়, এইখন ভাৰতত থাকি ভাৰতৰ যি আমাৰ কালচাৰ, যি আমাৰ পুৰণাৰ পৰা চলি আহিছে, ভাৰতৰ সকলো আমি নিজকে ভাৰতৰ লগত মিলি যাবৰ বাবে আমি চেষ্টা কৰিব লাগিব। বহু বছৰৰ মূৰত এজন যোগীৰূপী কৰ্মবীৰ ভাৰতৰ অধিনায়ক হৈছে। তেওঁ এনেই হোৱা নাই, বহুজনৰ মন জিতি, বহুজনৰ পৰা ভোট লাভ কৰি তেওঁ আমাৰ ৰজা হৈছে। ৰজাৰ অধীন প্ৰজা। তেওঁ কোৱা প্ৰতিটো শব্দ আমি মানিব লাগে। যিসকলে বিৰোধিতা কৰি আহিছে, ইভেন চাকি গছ দিবৰ বাবেও আপোনালোকৰ বিৰোধিতা, তেওঁ কোৱা প্ৰতিটো কথাৰ বাবে আপোনালোকে বিৰোধিতা কৰি আহিছে। মই সকলো ব্যক্তিকে আজি মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, তেখেতৰ বিৰোধিতা কৰাৰ আগতে ভাবি চাব। আপুনি যিটো গোষ্ঠী, যিটো জাতি বা আপুনি আপোনাৰ কথা মানি চলে, আপুনি নিজৰ নিৰ্বাচনত আপুনি অংশগ্ৰহণ কৰি আপুনি জিতক না। তাৰপিছত আপোনালোকে এই ভাৰতৰ সাম্ৰাজ্য লাভ কৰক। তাৰপিছত আপোনাৰ মতেইতো আমি চলিম, সকলো ৰাইজ চলিব। বৰ্তমান যিগৰাকী প্ৰতিনিধি কৰিছে, আমাৰ প্ৰতিনিধিত্ব কৰিছে, তেখেতৰ কথা মানি চলক। আন সময়ত মানে নামানে মই নাজানো, কিন্তু দেশৰ এইখিনি অৱস্থাত আপোনালোকে টিভিটো চালেই দেখা পায়, প্ৰত্যেকখন দেশ বৈজ্ঞানসন্মতভাৱে ইমান ওপৰত, তেওঁলোক উন্নয়নশীল দেশ, উন্নয়ন হোৱা দেশ, ইভেন তেওঁলোকে মংগল গ্ৰহৰ পৰা চন্দ্ৰত ভৰি দিয়া দেশে থমকি ৰৈছে, মৃত্যুৰ বিভীষিকাৰ লগত খেলিছে, যুঁজি আছে মৃত্যুৰ লগত। সেই সময়খিনিতো আপোনালোকে বাৰু একগোট হ'বলৈ বিচাৰ নাইনে? মই এটা প্ৰশ্ন সুধিব খোজোঁ। প্ৰত্যেকগৰাকী অসমীয়া ভাৰতীয়ক, প্ৰত্যেকগৰাকী বিভিন্ন ধৰ্মাৱলম্বী লোকক মৃত্যুৰ আগত যদি আপোনাক সুধিব, হে আল্লাই, ঈশ্বৰে, গডে, যে তই কি বিচাৰিছ এতিয়া, আপুনি ক'ব শান্তি। হয়, শান্তিৰ কাৰণে এই মুহূৰ্তত সকলোৱে একগোট হৈ ঈশ্বৰ, আল্লাহ আৰু গডৰ ওচৰত এয়াকে মানক, যাতে সকলো পৃথিৱীত, এই জগত মা, এই ভাৰতত, এই অসমত শান্তি লাভ হয়। সেইকাৰণে একত্ৰিত ভাৱেৰে নিজৰ নিজৰ ঈশ্বৰক আপোনালোকে সন্মান কৰি সেৱা কৰক। মই এই মুহূৰ্তত সকলোকে ক'ব খুজিছোঁ, যিখন দেশত আছে, যিখন ৰাজ্যত আছে, তাৰে হাৱা, তাৰ পানী, তাৰে খাদ্য খাই আছে, আপোনালোকে সেইখন দেশক সন্মান কৰক। আৰু মই আজিৰ পৰা কেইবছৰমান আগত যেতিয়া ভাৰতৰ বাহিৰত যাওঁ, তেতিয়া মই
প্ৰাউড কৰিব পৰা নাছিলোঁ আমাৰ প্ৰতিনিধি কৰা যিগৰাকী প্ৰাইম মিনিষ্টাৰ হওক প্ৰধানমন্ত্ৰী কেনেকৈ কথা কয়, কেনেকৈ ভাৰতক আগুৱাই লৈ গৈছে, আমি প্ৰাউড কৰি বাহিৰত ক'ব পৰা নাছিলোঁ। এতিয়া মই গৰ্বেৰে ক'ব পাৰোঁ, আমাৰ এজন এনেকুৱা প্ৰতিনিধি আহিছে ভাৰতবৰ্ষৰ বাহিৰত সমীহ কৰে।